Hello everyone, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰো সকলো ভালে আছে, মোৰো বৰ্তমান ভালে। তো আজি আমি আহিছে ফেন্সি বজাৰলৈ, যেহেতু হলি ভাবিলো দুটামান বস্তু কিনি লৈ যাওঁ। আৰু আমি ইমান বস্তু কিনিবলৈ আহিছো যে কোনবা বিয়ালেহে যাম আৰু হলিলে নহয়। হ'ব দিয়কচোন এক্সাইটেড, কিয়নো আমি এবাৰ ফাৰ্ষ্ট টাইম গুৱাহাটীত হলি খেলিম। তো কেনেকুৱা কি হয় আপোনালোকক পুৰা ফুল এক্সপিৰিয়েঞ্চবিলাক দেখুৱাম দেই। আৰু ইমান বেছি মানুহৰ ভিৰত মানে আমি ওপৰত উঠি বস্তু চাই থাকাহে হৈছে আৰু সেইটো কাৰণে ভাবিলো আমি বেলেগ এটা জেগালৈ যোৱাই ভাল হ'ব। কিন্তু ইয়াত আহি কি ক'ম, চাৰিওফালে চকু মেলি এটা বস্তু দেখিলোঁ, চবফালে খালি চেণ্ডেল। আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া মানুহ, কেনেকুৱা লাগিছে বাৰু। আৰু চেণ্ডেলবোৰ চাওকচোন, কিন্তু ভাল লগা নাই হয়নে বাৰু। আকৌ সেইটো কাৰণে আহিলোঁ ফেন্সিলে, আৰু ইয়াতে আহি কেনেবাকৈ কিবা এটা পচন্দ হ'ল আৰু তাকে উঠাই দিলোঁ। আৰু ইণ্টাৰেষ্টিং কথাটো কি জানেনে, আমি চবেই দেখিছে নাই পুৰা ফেন্সি বজাৰৰ মাজত ফটো উঠি আছিল। আৰু ইয়াতে কি হ'ল জানে, 10 টকীয়াত আমি ঝুমকা কিনিছোঁ, জীৱনত ফাৰ্ষ্ট টাইম এই দাদাজনৰ দোকানখনৰ পিছফালৰ দোকানখনৰ পৰা। আৰু দাদাজনে আমাক ফটো উঠাই দিছে দেই, এইটো কাৰণে অকণ উঠাই দিছোঁ আৰু এইফালে এনেকৈ খাই বৈ লৈ আমি ধুনীয়াকৈ ঘৰলৈ গুচি গ'লোঁ। এয়া হৈছে আমাৰ নেক্সট ডে মৰ্ণিং। আমি ধুনীয়াকৈ চবেই গা পা ধুই মেলি লৈ একদম গাড়ীত উঠি পূৰা হলি চং লগাই গৈ আছোঁ আমি এতিয়া হলি খেলিবলৈ। কোন জেগাত গৈ আছোঁ একদম নাজানো, একদম চবেই পূৰা বগা ড্ৰেছ লগাই নতুন নতুন ড্ৰেছ পিন্ধি আমি চব গৈ আছোঁ হলি খেলিবলৈ। তো ব'লক একদম হলি খেলা জেগাত পাম দেই। হেল্ল' গাইজ, ধুনীয়াকৈ পইচা দিয়া। ফিল্ডটো কেনেকুৱা লাগিছে? চশমাটো কিন্তু বহুত ধুনীয়া লাগিছে। ক'ত পালা এযোৰ লণ্ডনৰ পৰা আহিছে। অঁ, ইম্পৰ্ট পৰা আনিছে। ভাল লাগিছে। 5,250,000 বাহ। আৰু এই হাতত এযোৰ লৈ আছে কেলে? এযোৰ কেলে? অঁ, এযোৰ লণ্ডনৰ পৰা আহিছে মানে। অঁ, ভাল লাগিছে। আপোনাৰ হলি ক'ত? অঁ, লণ্ডনৰ পৰা তেওঁ মানে ইম্পৰ্ট কৰাই দিছে। আৰু এইফালে আমি এমাইলমান দূৰতে গাড়ী থৈ পূৰা খোজকাঢ়ি গৈ আছোঁ এতিয়া। নাজানো ক'লৈ গৈ আছোঁ, ইমান বেছি ৰ'দ দিছে। ৰ'দত গৈ আমাৰ মানে টেংকিৰ পৰা এলাৰ্মে বুজি গ'ল। সেইটো কাৰণে ভাবিলোঁ কিবা এটা খাই লৈ পেলাই দোকানত সোমাই আমি ল'লোঁ এয়া তৰমুজ। খাই আনফালে আমাৰ এয়া হলি খেলা আৰম্ভ। ৰাস্তাৰ মাজতে আমি পূৰা খেলিছোঁ হলি। আৰু মোলৈ মানে কি ক'ম, হলিয়ে নাই নহয়। মই জাকেটাকে খালি খুজি আছোঁ, আৰু নাই কাৰণে হাতত যি লাগি আছিল সেয়া দিয়ে সানিছোঁ। হলি হ'লেই হ'ল আৰু ন। তো প্ৰথম আহি পালোহি আমি ফেন্সি, আৰু ইয়াত ইমান বেছি ভিৰ হৈছে, একদম ক'ৰবালৈকে মানুহ। ইয়াতে থাকিলে আমি হেৰাই যোৱা চান্সটো অলপ বেছি বুলি গম পাই ফাকে ফুকে ধুনীয়াকৈ ওলাই দিলোঁ। আৰু এতিয়া ওলাই আহি আমি এটা বেলেগ জেগালৈ যাবলৈ লৈছোঁ। চ' ফাইনেলি এবাৰ আমি আহি পালোহি গ্ৰীণউড ৰিজৰ্ট। ইয়াতে আমি এতিয়া খেলিম হলি। আৰু ইয়াত খেলা আগত টিকেট কাউণ্টাৰত গৈ পেলাই প্ৰথমে টিকেটটো কাটিব লাগিব, নহ'লে মানে সোমাবলৈ নিদিয়ে গম পালে। টিকেটটো ধুনীয়াকৈ কাটি কৰি লওঁ। আৰু এইফালে আমাক দেখিছে নাইডাল কি মাৰি দিছে। একদম ধুনীয়া লাগিছে, নীলা আৰু আমাক ধুনীয়াকৈ মাৰি দিব। তাৰপিছত আমি যাম ধুনীয়াকৈ খেলিবলৈ। এইফালে টিকেটটো লৈ আমিও ধুনীয়াকৈ সোমাই গ'লোঁ ভিতৰলৈ। আৰু সৌফালে চবেই পূৰা হলি খেলি আছে। প্ৰথম ফিল্ডখন অৱশ্যে একদম পূৰা খালীয়ে হৈ আছিল, দেখিছেনে বাৰু। এণ্ট্ৰি কৰিলোঁ অকণমান সময় পিছত। এইফালে আমাৰো হলি লাগিয়ে গ'ল গাত। চবেই মোৰ মূৰটোহে পাই দেখিছেনে হলি খেলিবলৈ। বাৰু যি কি নহওক বিৰাট বেছি ধুনীয়া লাগিল। আৰু ইয়াত বেছিভাগে নিজক লৈ পূৰা ডান্স কৰাত ব্যস্ত হৈ আছিল। আমি পিছে আঁতৰত ৰখি পেলাই চাইহে আছিলোঁ জানেনে। আৰু ইয়াত ইমান জঁপিয়াই ডান্স কৰে, আমি দেখোন নোৱাৰোঁ এইবিলাক ডান্স কৰিবলৈ। আৰু একদম চবকে চাই আমাৰ ভাগৰে লাগি গ'ল। সেইটো কাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। আৰু ইয়াত কি ক'ম মানে, বেলেগ বস্তু নাপায়ে। যেনে তেনে আমি জুচ এটা পালোঁ আৰু তাকে খাই লৈছোঁ। গাইছ, বেলেগ বস্তু নহয় দেই, জুচ খাইছোঁ, জুচ। তো এনেকৈ খাই বৈ লৈ পেলাই আমি ধুনীয়াকৈ একদম এটা চুকত বহি আছিলোঁ। আৰু এনেকৈ হৈ গ'ল ৰাতি হওঁতে দেখিছেনে কিমান মানুহ হৈ গ'ল। প্ৰথমে আহোঁতে কিমান কম মানুহ আছিল, আৰু এতিয়া দেখিছে কিমান বেছি মানুহ। তো বিৰাট বেছি ভাল লাগিল। আজিলৈ বাই, লগ পাম নেক্সট এটা ভিডিঅ'ত, বাই।